বহুত ভাল লাগিছে, আনন্দিত লাগিছে। আৰু যিটো মোক মেইন গেটৰ কাৰণে মোক অপেনিঙৰ দায়িত্ব দিছিলে, অপেনিংটো কৰিলোঁ, ভাল লাগিছে। মোৰ এইটো প্ৰথম কিবা যে এনেকৈ এটা ঐতিহাসিক সাহিত্য সভাৰ মেইন গেটটি মই আজি অপেনিং কৰিব পাৰি মই বহুত আনন্দিত। আৰু যিটো আমাৰ তিনিদিনীয়া কাৰ্যসূচী 9, 10 আৰু 11 যাতে সেই তিনিদিনীয়া কাৰ্যসূচী যাতে যেনেকৈ আশা কৰিছোঁ তেনেকৈ যাতে ভালে ভালে পাৰ হৈ যায়, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ যিটো আমাৰ ৱৰ্কাৰ্ছবিলাক, কৰ্মীবিলাক য'ত যি দায়িত্বত আছে যাতে সকলোৱে যাতে মনে প্ৰাণে কাম কৰিব। আৰু যিটো আমাৰ 65তম সাহিত্য সভা যিটো আমাৰ বিজনী আমাৰ আজি থেমপাক্ৰি প্লে'গ্ৰাউণ্ডত ঐতিহাসিক এটা প্লে'গ্ৰাউণ্ড আমাৰ ইয়াত যাতে ভালে ভালে সফল হৈ যায় সেইটো আশা ৰাখিছোঁ। মঞ্চ মুকলি কৰিলে কি ক'ব? আজি চিৰাং জিলাৰ কাৰণে এটা গৌৰৱময় দিন। 65তম বড়ো সাহিত্য সভা বৰলাং গাঁৱৰ ঠেংপাক্ৰি খেলপথাৰত ইতিমধ্যে শুভাৰম্ভৰ কাৰ্যসূচী হৈ গৈছে। মূল তোৰণ, পেণ্ডেল আৰু অন্যান্য কিছুমান গৃহ ইতিমধ্যে উদ্বোধন কৰা হৈ গৈছে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা। আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন অঞ্চলৰ পৰা লক্ষাধিক সাহিত্যপ্ৰেমী ৰাইজ ইয়াত উপস্থিত হ'ব। ইয়াৰ কাৰণে প্ৰশাসনে যথেষ্ট সষ্টম হৈ আছে। পুলিচ বিভাগৰ পৰা ধৰি PWD, হেল্থ সকলোকে আমি 24/7 ডিউটি লগাই দিছোঁ 3 দিনৰ কাৰণে, যাতে দূৰৰ পৰা অহা যিসকল আমাৰ অতিথি আহিব ইয়ালৈ তেওঁলোকৰ যাতে অসুবিধা নহয় তাৰ কাৰণে সকলো সষ্টম হৈ আছে। আশাবে তেওঁলোকে আমাৰ ইয়াৰ পৰাও পুলিচৰ কাৰণে বেলেগকৈ ছেপাৰেট তেওঁলোকৰ কক্ষ বনাই থোৱা আছে আৰু তাতে তেওঁলোক থাকিব। আৰু মেডিকেলৰ কাৰণেও কক্ষ বনাই থোৱা আছে, মেডিকেলৰ মানুহ আমি ডিউটি দিম। আৰু ইয়াত মোটামুটি SP লগত মই ডিছকাশ্যন কৰা মতে প্ৰায় 150ৰো অধিক পুলিচ আমাৰ ইয়াত থাকিব। সকলোখিনি সষ্টম হৈ থাকিব।